হেল্ল' বন্ধুসকল, আজি আমি অসমীয়াত কেনেকৈ মাইক্ৰ'ছফ্ট ৱৰ্ডত কেনেকৈ আমি অসমীয়া টাইপ কৰিব পাৰোঁ তাৰ বিষয়ে মই আপোনালোকক আজি অৱগত কৰিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব, তেতিয়াহে বুজি পাব কথাটো। আমি কেনেকৈ মাইক্ৰ'ছফ্ট ৱৰ্ডত আমি অসমীয়াত ধুনীয়াকৈ এটা ডকুমেণ্ট আমি তৈয়াৰ কৰিব পাৰোঁ, কেনেকৈ আমি এখন এপ্লিকেশ্যন লিখিব পাৰোঁ, সম্পূৰ্ণ অসমীয়াত সকলোখিনি যুক্তাক্ষৰ আমি লিখিব পাৰোঁ। গতিকে সেইখিনি আপোনালোকে মন দিব, আৰু যদি আপোনালোক নতুনকৈ চাইছে ভিডিঅ'টো, এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ভিডিঅ'বিলাক আপোনালোকে আকৌ পুনৰ পায়। গতিকে মই প্ৰথমতে আপোনালোকক কেইটামান কথা দেখুৱাই ল'ব বিচাৰিছোঁ। মই এইটো আচলতে আনি থৈছিলোঁ, এইটো কাটি লৈছোঁ। আৰু যি কি নহওক, এতিয়া মই এই ভিডিঅ'টো আগত এবাৰ বনাইছিলোঁ, ইয়াৰ চাউণ্ডটো ভাল নহ'ল আৰু ভিডিঅ'টো অলপ ভাল নহ'ল কাৰণে মই পুনৰ আকৌ এবাৰ বনাই দিছোঁ ভিডিঅ'টো। প্ৰথমতে আপোনালোকে এটা কাম কৰিব, প্ৰথম আপোনালোকে গোটেই স্ক্ৰীণখন মোৰ দেখিছে, এইখন কম্পিউটাৰ স্ক্ৰীণ, লেপটপৰ স্ক্ৰীণখন দেখিছে। ইয়াত আমি প্ৰথমতে এই চাৰ্চ বাৰত যাব লাগিব। আপোনালোকে চাৰ্চ বাৰ নিশ্চয় এইটো চাৰ্চ বাৰটো দেখিছে। এইটো চাৰ্চ বাৰ। প্ৰথমতে চাৰ্চ বাৰত আমি ক্লিক কৰিলোঁ। আপোনালোকে মন দি চাব যে আমি কি কৰিছোঁ। প্ৰথম কথাত আমি চাৰ্চ বাৰত ইয়াত আমি টাইপ হিয়াৰ আমি চাৰ্চ কৰিম। চাৰ্চ কি কৰিম? OSK আমি চাৰ্চ কৰি দিলোঁ। ইয়াত OSK চাৰ্চ কৰি দিছোঁ। OSK চাৰ্চ কৰাৰ পাছত অন স্ক্ৰীণ কীবৰ্ড ওলাই গ'ল। অন স্ক্ৰীণ কীবৰ্ডত ক্লিক কৰাৰ লগে লগেই অন স্ক্ৰীণ কীবৰ্ডখন লোড হৈ আছে। অন স্ক্ৰীণ কীবৰ্ডখন এইখন আহি গ'ল। অন স্ক্ৰীণ কীবৰ্ডখন আহি গ'ল। ইয়াত আমি এইটো আপোনালোকে দেখিছে অপশ্যনটো SCRLK, ইয়াত আমি ক্লিক কৰিব লাগিব। কি কৰিব লাগিব? ইয়াত SCRLKত আমি কি কৰিব লাগিব? ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰিলোঁ। ক্লিক কৰি আপোনালোকে কাটি নিদিব, ইয়াত মিনিমাইজ কৰি দিব। মিনিমাইজ কৰি দিছোঁ। চাওক ইয়াত এইখন অন স্ক্ৰীণ কীবৰ্ড দেখিছে, এইখন এই অন স্ক্ৰীণ কীবৰ্ডখনত মই এইটো SCRLKত মই গৈ ক্লিক কৰি পেলানি এইটো মিনিমাইজ কৰি দিছোঁ। মানে অন স্ক্ৰীণ কীবৰ্ড মোৰ আহি গ'ল। প্ৰথম সেইটো হ'ল। দ্বিতীয়তে আমি যাব লাগিব আকৃতি আছামীজ যিটো এপ, যিটো এইটো এই এপটো মানে অসমীয়াত আমি মাইক্ৰ'ছফ্ট ৱৰ্ডত অসমীয়াত যিকোনো এটা ডকুমেণ্ট আমি লিখিবলৈ হ'লে আমাৰ এই আছামীজ আকৃতি এই এপটো আমাৰ কম্পিউটাৰ বা লেপটপত ইনষ্টল থাকিব লাগিব। তেতিয়াহে আমি মাইক্ৰ'ছফ্ট ৱৰ্ডত আছামীজত মানে যিকোনো এপ্লিকেশ্যন আমি তৈয়াৰ কৰিব পাৰিম। গতিকে আমি এই আছামীজ আকৃতিটো দেখিছে আপোনালোকে, আছামীজ মই দেখুৱাই দিছোঁ আছামীজ আকৃতিটো। এইটো দেখিছেনে আপোনালোকে? আছামীজ আকৃতি এইটো এই এপ্লিকেশ্যনটো থাকিব লাগিব, আপোনালোকৰ এপ্লিকেশ্যনটো থাকিব লাগিব। এতিয়া আমি এইটো অ'পেন কৰিম। এতিয়া অ'পেন কৰাৰ লগে দেখিছে আপোনালোকে গোটেই আমাৰ এইখন গোটেই স্ক্ৰিপ্ট, গোটেই আমাৰ ক'ত কি আছে, এক্সত কি আছে, চিত কি আছে, ভিত কি আছে, আমি গোটেইখিনি আমি ইয়াত দেখি যাম। গতিকে আমি প্ৰথম কথা এইখন নাৰাখোঁ, আমি ইয়াত লেআউটত যাম। প্ৰথম ফাইল আছে স্ক্ৰিপ্ট লেআউট, আমি লেআউটত যাম। এইটো লেআউট দেখিছে, লেআউটত ক্লিক কৰাৰ লগে লগে আমাৰ তলত এটা অপশ্যন আছে আকৃতি ইংলিছ ফনিক। আকৃতি ইংলিছ ফনিকত ক্লিক কৰিব লাগিব। মই ক্লিক কৰি দিলোঁ। চাওক এইটো মই ক্লিক কৰি দিলোঁ। আকৃতি আছামীজ ফনিকত ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব? এইটো কাটি নি মিনিমাইজ কৰি দিব। দ্বিতীয়তে সেইটো কৰিলোঁ। প্ৰথমতে অন স্ক্ৰীণ কীবৰ্ড চাৰ্চ কৰি আমি এইটো SCRLKত আমি ক্লিক কৰি মিনিমাইজ কৰিলোঁ। আৰু দ্বিতীয়তে আমি এই আকৃতি যিটো আমাৰ এপ্লিকেশ্যন তাত আমি মানে অ'পেন কৰি আমি কি কৰিলোঁ? ইয়াত গৈ আমি লেআউটত ক্লিক কৰি ইয়াত আছামীজ ইংলিছ ফনিকত আমি ক্লিক কৰি মিনিমাইজ কৰিছোঁ। দুটা হ'ল। এই দুটা কাম কৰি লোৱাৰ পাছত আপোনালোকে আগবাঢ়িব পাৰিব মাইক্ৰ'ছফ্ট ৱৰ্ডত টাইপিং কৰিবৰ কাৰণে। এতিয়া মাইক্ৰ'ছফ্ট ৱৰ্ডটো মই অ'পেন কৰি লৈছোঁ। মাইক্ৰ'ছফ্ট ৱৰ্ডটো অ'পেন হৈ আছে। এইটো অ'পেন হোৱাৰ লগে লগে আমি কেনেকৈ তাত মাইক্ৰ'ছফ্ট ৱৰ্ডত আমি কেনেকৈ টাইপ কৰিব পাৰিম সকলোখিনি ইয়াতে ওলাই যাব। গতিকে মই এইটো মাইক্ৰ'ছফ্ট ৱৰ্ডটো ইয়াত বহলাই লৈছোঁ। এইটো আহি গ'ল। এই গোটেইখিনি আপোনালোকে দেখিছে মাইক্ৰ'ছফ্ট ৱৰ্ডৰ। গতিকে প্ৰথম কথা হ'ল মাইক্ৰ'ছফ্ট ৱৰ্ড অহাৰ লগে লগে আমাৰ এইটো যে লেংগুৱেজৰ যিটো বডি, এই লেংগুৱেজটো আমি চেঞ্জ কৰি ল'ব লাগিব। এইটো ইংলিছ হৈ আছে, যিটো আমি ইয়াত এইটো ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ কি আহি যাব? গোটেই লেংগুৱেজখিনি আহি যাব। যিমান লেংগুৱেজ চব আহি যাব।
গতিকে আমি প্ৰথম যিটো এইটো অসমীয়াত আছে দেখিছেনে এটা এই লেংগুৱেজ অসমীয়াত ইয়াত আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে আহি যাব আক্ৰুতি আছামিজ অৰবিন্দ আক্ৰুতি আছামিজ অৰবিন্দ ভালকৈ চাওক আক্ৰুতি আছামিজ অৰবিন্দ এইটো আহি যাব এইটো আহিব লাগিব যদি এইটো নাহে তেতিয়াহ'লে আমি ইয়াত অসমীয়াত টাইপ কৰিব নোৱাৰিম এতিয়া এইটো আহি যোৱাৰ লগে লগেই মই আখৰটো অলপ ডাঙৰ কৰিছোঁ এইটো 11 হৈ আছে 11 হৈ আছে আখৰটো মই 20 কৰি লৈছোঁ 20 এতিয়া মই চাব মই কেনেকৈ অসমীয়াত টাইপ কৰিম মই অসমীয়াত টাইপ কৰিবলৈ হ'লে প্ৰথমতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা মই কবিতাকে গীত এটা গীতকে মই আপোনালোকক টাইপ কৰি দেখুৱাই দিছোঁ আৰু তাৰমানে বেলেগ এইটো মুখস্থ আছে এইটোকে টাইপ কৰিছোঁ আপোনালোকে চাব দেই মোৰ কবিতাৰ ছন্দ লাগি এইটোকে মই লিখি দিছোঁ ইয়াত মোৰ কবিতাৰ এমত ম থাকিব আৰু এইটো থাকিব কাডাল থাকিব অ'ত মোৰ ৰ আৰু আৰত ৰ থাকিব মোৰ কবিতাৰ কেত ক থাকিব একেই যেনেকৈ ইংৰাজী যিখিনি মানে ৱৰ্ডছ তাৰ যিটো লেটাৰ চাউণ্ড কৰে সেইটোৱে হয় কবিতাৰ ক বত বি থাকে কবিতাৰ তত টি থাকে মানে ত থাকে কবিতা এত কাডাল থাকিব আপোনালোকে ইয়াত চাই ল'ব এই গোটেই ইয়ালৈ আপোনালোকে মই অলপ মিনিমাইজ কৰি দেখুৱাই দিছোঁ আপোনালোকে এইখনত ইয়াত যদি চাই লয় এবাৰ এনেকৈ চাই ল'লে আপোনালোকে দেখিব যে ক'ত কি আছে যুক্তাক্ষৰ কৰিবলৈ হ'লে এফ দেখিছেনে এফত ওপৰত থাকে তলত এডাল যুক্তাক্ষৰ কৰিব পাৰিব আপোনালোকে এফটো টিপি পেলানিহে আপোনালোকে কি কৰিব লাগিব চিফ্টটো দবাই ল'ব যেনিবা ধৰি ল'লোঁ 9 যুক্ত 9 এণ্ট এই 9টো প্ৰথমতে টিপিলে এনটো টিপাৰ পাছতে আপোনালোকে এই যিটো আমাৰ এই চিফ্টটো হেঁচা মাৰি ধৰি লৈ পেলানি আমি এই এফটোত দি পেলানিহে আমি টটো দিব লাগিব মানে 9 যোগ ট 9 যোগ ট গতিকে সেইকাৰণে আমি 9 লিখি চিফ্টটো ধৰি পেলানি কি কৰিব লাগিব এইটো দি আমি টটো লিখিব লাগিব তেতিয়াহ'লে আহি যাব এতিয়া মই দেখুৱাই দিছোঁ ইয়াত আপোনালোকক ইয়াত দেখুৱাই দিছোঁ মই কবিতাৰ ছন্দ লাগি দ্বিতীয় ছটো চি ওপৰত থাকিব চিফ্টটো ধৰি ল'ব 9 যোগ ড ছন্দ হৈ গ'ল মই এইটো মাৰি দিব ছন্দ লাগি এলত ল আছে লাগি জিত গ আছে লাগি মোৰ কবিতাৰ ছন্দ লাগি আমি যদি তল্লা কয় এনেকৈ স্পন্দনটোৰ জাগেনে দন্তীয় স যোগ প স্পন যোগ দ স্পন্দন তোৰ জাগেনে দন্তীয় তোৰ লাগেনে লাগেনে গতিকে আমি এইখিনি আমি কি কৰিলোঁ আহি গ'ল এনেকৈ আমি যিকোনো যুক্তাক্ষৰ আমি এই মাইক্ৰ'ছফ্ট ৱৰ্ডত আমি কৰিব পাৰোঁ এনেধৰণে আমি কৰিব পাৰোঁ আপোনালোকে এইবিলাক জানে যে আমি আখৰ লেটাৰটো ধৰি ল'লোঁ আমি ডাঙৰ কৰিব লাগে এইটো ক্লিক কৰি ল'ব ক্লিক কৰি আমি ইয়াতো এনেকৈ যাব পাৰোঁ আপোনালোকে যিমান দিয়ে বোলে ইমান দিওঁ ডাঙৰ হৈ গ'ল বা আমি সৰু ইয়াৰ বোলে এইকেইটাহে ডাঙৰ কৰোঁ এইকেইটা সৰু কৰি দিওঁ গতিকে আমি ইয়াত গৈ পেলাই আমি কি কৰিব পাৰোঁ এইটো সৰু কৰি ল'ব পাৰোঁ আৰু আমি যদি কালাৰ দিওঁ এইটো যদি আমি বোল্ড কৰিব পাৰোঁ আমি যদি এইটো কালাৰ দিওঁ চিলেক্ট কৰি আমি ইয়াত যাব লাগিব ইয়াত গৈ আমি এনেকৈ দিলোঁ যিকোনো কালাৰ আমি দিব পাৰোঁ কালাৰ চেঞ্জ কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ কাম ইয়াত কৰিব পাৰে আৰু এই লেটাৰখিনি ধৰি ল'লোঁ এইটো কাট কৰিব এনেকৈ চিলেক্ট কৰি ল'ব লেফ্ট ক্লিক তাৰপিছত এইটো কাট কৰি দিব এতিয়া আমি এই আখৰটো আমি বাওঁফাল সোঁফাল কৰিব আপোনালোকে নিশ্চয় সেইখিনি জানে চিলেক্ট কৰি ল'ব যদি আমি এইফালৰ লেটাৰটো এইফালে আনিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ এইটো লাগিব এইটো মই এতিয়ালৈকে আহি গ'ল আকৌ যদি মাজলৈ আনো এই মাজৰটো চিলেক্ট কৰিলোঁ আৰু এইফালে আনিলে এইটো ছাইডত চিলেক্ট কৰিলোঁ মাজত ৰাখিম গতিকে আমি তেনেধৰণে কামবিলাক কৰিব পাৰোঁ
এনেধৰণে আপোনালোকে যিকোনো যুক্তাক্ষৰ লিখিব পাৰে, একো অসুবিধা নাই। যিমান যুক্তাক্ষৰ আছে সকলোখিনি আপোনালোকে লিখিব পাৰে ইয়াতে লিখিব পাৰে। গতিকে এইখন একেবাৰে সহজ। ইয়াতকৈ যিমান যি ডকুমেণ্ট বনাব পাৰে আপোনালোকে মাইক্ৰ'ছফ্ট ৱৰ্ড, মাইক্ৰ'ছফ্ট এক্সেলতো যদি আপোনালোকে অসমীয়াত কৰিব বিচাৰে সকলোতে আপোনালোকে অসমীয়াত কৰিব পাৰিব। গতিকে আপোনালোকে সকলোখিনি পাৰিব। গতিকে এই ভিডিঅ'টো আপোনালোকে চোৱাৰ পাছত আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আগলৈও যাতে আপোনালোকে এই লেপটপ আৰু কম্পিউটাৰ বিষয়ৰ ওপৰত কিছুমান কথা সহজতেই পায়, তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।